हेलो दोस्तों, वेलकम टू माय यूट्यूब चैनल राणा बरपेटा ब्लग्स। और जेहेतु आज गाइज जन्माष्टमी हिटू हिसाबत आम आईसो सरभोगत যাই পোৱা নাই বৰ্তমানলৈ যাই আছো। এতিয়া কেনেকুৱা কি গোটেইখিনি দেখাম আৰু আপোনালোকক কি হ'ব গাইছ মৰম পাতি দিব আৰু না কি গাই আৰু আমি খাই আছো গোটেইখিনি দেখাই আছো। চাই লওক আমাৰ প্ৰশান্ত আছে, দোষ আছে। দোষ কেনেকুৱা হ'ব আজি? আমি বিয়া পতা মানুহ, আমি পিছৰ চাবা জানে কৰবা গীতটো ধুনীয়া কৰে। দোষ মাইণ্ড ব্লয়িং আগাই যেহেতু আমাৰ দেখাই তাতেই ভিডিঅ' বনাব গৈছে, সেইটো কাৰণে সি তাতে আছে, তাত দেখাই দি আছোঁ একেলগে গোটেইখিনি। আৰু আমি এয়া যাবৰ কাৰণে ৰেডি, আমি যাই থাকোঁ না কি কৰি গাইছ বলক। যেহেতু আমি বাইক লৈ আহিছোঁ আৰু প্ৰশান্ত তাহন স্কুটি লৈ আহিছে, সেইটো কাৰণে তাহন বহুত পিছত কৰিছে। এইটো আমি অলপ ৰখি দিছোঁ ইয়াত বৰদুনা চাই মাত্ৰ তাহাৰ আহা সেই খবৰে নাই গাইছ। আৰু ৰখি আছোঁ গাইছ আৰু আমি পাব লগা অলপ আছে, পাম আৰু বেছি দূৰ নাই। সেইটো কাৰণত আপোনালোকে শেষলৈকে চাই থাকিব কেনেকুৱা কি হয় ভিডিঅ'টো। বা ইমানো শব্দ দিয়া নাই, শেষলৈকে চাই থাকিব গাইজ ভিডিঅ'টো কেনেকুৱা কি হয়। আৰু লাইক কমেণ্ট কৰি জনাব দেই গাইজ, একেবাৰে চাই থাকক শেষলৈ। পাইছে প্ৰশান্ত ক'ত আছিলি? লাহে লাহে আহি আছে আৰু ইহঁতে আহি পেলাই সেইটো কাৰণে আমি যাই থাকোঁ নাকি। এটা ব্যক্তিক দেখাই দিয়া নাছিলোঁ, এইটো আমাৰ ডেকা। অ' ডেকা কেনেহেনো কৰবি আজি? ৰাইজ আজি জন্মাষ্টমী বুলি হেপী জন্মাষ্টমী সকলোকে। আৰু আমাৰ ৰাণা ভাই আছে আজি, তো আগত গম পাব দিয়ক। আজি ৰাধা চাবা যাই আছোঁ আমি। ৰাধা মই নাচোন গাইছোঁ চাব নাই ৰাইজ, আমাৰ দুটাৰে আছে, মিছা কথা নহয়। ৰাধা নাচোন গাইছে বোলা আমি ধৰ্ম কৰিব পাইছোঁ। আমি ফাইনেলি এতিয়া মেইন গেট আহি পালোহি। এয়া চাই লওক মেইন গেট আহি পাই মানে মানুহ বহুত ভিৰ। আৰু ডেকা ইটো চাইডে ভিডিঅ' বনাব গৈছে, মই ইটো চাইডে আছোঁ। মানে ইয়াত আমাৰ দাসে ভৰি ধুই আছে। খাই থাকোঁ না কি কৰি গাইছোঁ বলক, যাই থাকোঁ আমি। আমি ভিতৰত সোমালোঁ, সোমাই মাত্ৰ ধুনীয়াকৈ আমি ভিতৰত সোমাই আছোঁ। সোমাই মাত্ৰ তাৰ কেনেকুৱা কি গোটেইখিনি চাম, চাই মাত্ৰ আপোনালোকক দেখাম কেনেকুৱা। মই যি চাওঁ আপোনালোকক গোটেইখিনি দেখাম না কি কওঁ প্ৰশান্ত, হয় না? এটা বৰ ধুনীয়াকৈ আমি ঘূৰি আছোঁ। চাই লওক মানুহ ভিৰ, ভয়ানক মানুহ, একদম ভয়ানক। আৰু গাইছ বোলক আমি চাই থাকোঁ কেনেকুৱা কি আছে বোলক। আমি আহি মাত্ৰ আপোনালোকক এটা দৰ্শন কৰি দিওঁ। এয়া চাই লওক আমাৰ শ্ৰীকৃষ্ণ দৰ্শনটো লৈ লওক আপোনালোকে। আৰু আমি দৰ্শন লৈ ল'লোঁ আৰু ভিতৰত যাই দৰ্শনটো লৈ ল'ম। চাই থাকক শেষলৈকে। এই দৰ্শন লৈ মানে ফটা লৈ ল'লোঁ গাইছ। লৈ মানে এতিয়া আমি বাহিৰলৈকে যাওঁ, বাহিৰলৈকে যাই আপোনালোকক গোটেইখিনি দেখাই আছোঁ। শেষলৈ লাগি গৈ গাইছ বোলক। সেই মাত্ৰ এটা ইয়াত ভাল লাগিল মানে কি। আৰু এয়া চাই লওক জয় হনুমান, চাই লওক বৰ ধুনীয়াকৈ বনাইছে, মজা লাগিল দেই গাইছ, ভয়ানক মজা লাগিল। বৰ্তমান প্ৰথম চব আৰু আমাৰ ৰাধা চাই আছে, ৰাধা চাই আছে, ভিডিঅ' বনাব ৰাধা চাই আছে দেই গাইছ। আৰু আমি এতিয়া যাই থাকোঁ মানে চব ঘূলি মুলি চাম আৰু ক'ত কি আছে ক'ত কি নাই চাই মানে আপোনালোকক গোটেইখিনি জনাই আছোঁ বোলক। চাই এনেকৈ মই চাবা যে মানে মই নাপাই মাত্ৰ আমাৰ কন্যাকৰ লগত ভিডিঅ' কলিঙত কৰি আছে। আৰু আমি তিনিটা ঘূৰি আছোঁ নাই কি আমাৰ এটা নাই ভিডিঅ' কলিং কৰা নাই, কৰিলে দেখা যাব। আৰু এয়া চাই লওক চাইৰো মুখে মানুহে মানুহ ভালকৈ আৰু গাইছ এনেকৈ আমি গোটেই মানে ফূৰ্তি তামচা কৰি ফুৰি আছোঁ, ফুৰি মানে আমি দৰ্শনো কৰি আছোঁ, কৰি মানে গাইছ চাই থাকক। আৰু এতিয়া যাম আমি পুখুৰী পাৰলৈকে, পুখুৰী পাৰত যাই মানে কেনেকুৱা কি আছে গোটেইখিনি দেখাই আছোঁ। চাইৰো মুখে চাওক দৌলটোত গোটেই মানুহ। আৰু প্ৰশান্তই এটা আপি লাইন মাছে গাইছে, বহু ভিডিঅ'টো চাই আছোঁ ই আপি গাইছে, বহু চিৰিয়াছলি কৈছোঁ। কিন্তু তোৰ ভৰিলে কিন্তু আমাৰ ঘৰৰ মানুহে লগাইছে ব্লেকমেইল গাইছ, ব্লেকমেইল মই কিন্তু কথা নাই কিন্তু গাইছ। এই আপি এটা যাইছে ভয়ানক আৰু গাইছ। আৰু মানুহ কিন্তু ঢেৰ মানুহ আছে দেই গাইছ, একদম। আৰু ঐ ডেকা প্ৰশান্তে এটা চাইছে হা, চাই মানে ক'ব লাগছে মোক ভাল লাগছে এনেকৈ আছে। আৰু মই বৈ ভিডিঅ'টো চাই আছা যদি মই ঘৰত জালুল কাটিং তাক ভিডিঅ' চাই আছা যদি, কিন্তু সি মোক ব্লেকমেইল কৰিছে, বৌ পুৰা ব্লেকমেইল কৰিছে বোলে মোৰো কিবা লুকাব, কিন্তু মই গিলানত নাই দেও। আৰু চাই লওক পুখুৰীৰ পাৰত
পুখুৰী বাবা আমি নকৰি এনেকৈ পুখুৰী পাৰত আহিছোঁ পুখুৰী পাৰত আহি কিন্তু ক'ত কাছো কৈ কাছো ক'ত কিন্তু লাভ ষ্টৰী এটা জগতৰচোন কাছতকৈ লাভ ষ্টৰী জগতৰচোন কাছো নাইচোন তাতে এখন ফটো ব্লগ তাতে যাই মাতক আমি কি হয় কি নহয় জীৱন আৰু গাইজ যিমান যে আমি ফুৰ্তিৰামচা কৰি আছোঁ এইগিলা চব মিছা কথা আপোনালোকে নাভাবিব আৰু সঁচা বুলি কোনোবা গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ডে চাই আছে যদি চব আমি ফুৰ্তিৰামচাত মিলি গৈ আছোঁ হা আৰু গাইজ আমি এনেকৈ পুখুৰী পাৰৰ পৰা উঠি আহিলোঁ উঠি আহি থাকে ৰাস্তাটো বৈদ্য ভিৰলৈ কি হ'ব এইবাৰ বৃন্দাবনলৈকে গৈ আছোঁ গাইজ আৰু আমি কাছো চাব গৈছিলোঁ আমি যিহে হট্টগোল কৰিছোঁ কাছো একেবাৰে ফাটি চিটো কভাই পলাইছে গাইজ কি যে হ'ব মানে আৰু আমাৰ এটা কিন্তু ছিক্ৰেটলি কথা কিন্তু গাইজ সেইটো ক'ব লাগিব কিন্তু ইয়াতে কিন্তু চকৰি কিন্তু আছে আৰু দেই ভয়ানক চকৰি আছে কিন্তু গাইজ একদম আৰু ভয়ানক চকৰি আছে আৰু গাইজ আমাৰ এনেকৈ চকৰি চাতে যাব নেকি জীৱনটো সেয়ে আৰু গাইজ কি কবি আৰু দেখাই হৈ মোক এই ভিডিঅ'ত কৈ আছে চকৰি প্ৰশান্ত সুধিছোঁ প্ৰশান্ত ছিংগেল আহিলি লাভ না ডাবলিং আহিলি লাভ সিয়ে কৈ দিছে ডাবলিং আহিলি লাভ বোলে এটা ভাল খবৰ ডেকাৰ কাৰণে ভাল খবৰ ডেকা তোৰ কাৰণে এটা ভাল খবৰ তো এটা না আপুনি নাম্বাৰ তাৰ কাৰণে এটা ভাল খবৰ গাইজ কি ভাল খবৰ মানে জানে না তাৰ এটা আপি নাম্বাৰ খুজিছে ক'ব লাগছে যে তাৰ নাম্বাৰটো দিব পাৰিবা নেকি আহি মাৰক মোকে কৈছে গাইজ কি যে হ'ব বেকা কি হ'ব আছেন তোৰ অৱস্থা কি হ'ব নাই নাই এইবিলাকত নাই আৰু আমাৰ পাৰ্টনাৰ দুটা নহয় গেল আমাৰ পৰি দেখা পাই এই অৱস্থা কৰিছে আমাক ৰখে থৈ মাতক আৰু কৈছে এনেকৈ ছোৱালীৰ কথা যে কৈ আছোঁ ছোৱালীৰ কথাগিলা চব মিছা এইগিলা বিশ্বাস কৰি নল'ব আৰু কোনোবা গাৰ্লফ্ৰেণ্ডে চাই আছে যদি এইটো বিশ্বাস নকৰিব আৰু ঘৰৰ মানুহ চাই আছে যদি এইটো বিশ্বাস নকৰিব আৰু এইটো গাছটো চাই লওক না কি বৰ ধুনীয়া হৈ আছে আমেজিং একেবাৰে আৰু এনেকৈ আমি বৃন্দাবনৰ পৰা ওলাইছিলোঁ আৰু বিশেষেৰে কথা একো নকওঁ যিহেতু আপোনালোকে জানে আহি পাইছে সেইটো কাৰণে বিশেষ একো নকওঁ সেই আৰু এনেকৈ চলি ফটোকেইটা বঢ়িয়া মাৰি দিছে কিন্তু বঢ়িয়া দিছোঁ ৰাইজ আৰু ই মানে ফটো চটো মাৰিব নাজানে দিয়ক কিবা চকুটো কেৰা হয় কিবা গাল খেল অমুক হয় তমুক হয় কি ক'ম আৰু ৰাইজ আৰু ইয়াৰ ফটোবিলাক অলপমান ভালকৈ মাৰি দিছোঁ মানে ফ্ৰেমটো মিলাব নোৱাৰে কি ক'ম আৰু ইফালেতো জানেই আৰু আজি ৰাইজ সুন্দৰীৰ অভাৱ নাই তো আমাৰ ইও মানে সুন্দৰী চাইছে দিয়ক ইয়াৰ গাৰ্লফ্ৰেণ্ডে যদি ভিডিঅ'টো চাই আছে মস্ত গালি পাৰবি ইয়াক আজি মস্ত গালি পাৰবি কাৰণ যিমান সুন্দৰী চাইছে সেইটো মানে আমি তিনিটাই জানো সি নাজানে আৰু সি মিছা মাতে কিন্তু আৰু নাম্বাৰ মোক খুজিছে না তাক খুজিছে গাইজ আপোনালোকে কোনোবাই নাম্বাৰ খোজে নোখোজে সেইটো মই কি জানিম হয় না নহয় তো এই আৰু এই ৰাণাই মস্ত পৰ্যায়ত ৰাইজ আপোনালোকে যদি ভিডিঅ' চাই ছাবস্ক্ৰাইব নকৰা কৰি নাযাব ছাবস্ক্ৰাইবটো কৰিয়ে যাব বেয়া চাওক আৰু লাইকটো নেদা কৰি নাথাকিব লাইক দিবই গাইজ তাৰ মন্দিৰৰ ওচৰতে গেটৰ ওচৰত তাৰমানে ভাণ্ডাৰা দি আছে আৰু আপোনালোকে জানে ভাণ্ডাৰাত কিমান ভিৰ ভাণ্ডাৰাত একেবাৰে ভয়ানক ভিৰ হৈ থাকে সেইটো কাৰণে আমি আৰু ভাণ্ডাৰাত সোমালোঁ প্ৰায় আপোনাৰ 3টাই বাজে এতিয়া আমি ঘৰ যাওঁ ক'ৰবাত যাওঁ বুলি ভাবিছিলোঁ নাযাওঁ আৰু গাইজ ঘৰকে যাওঁ কিন্তু ঘৰ যোৱা কাৰণ আছে গাইজ ভোক লাগছি আৰু ঘৰৰ পৰা ফোন কৰি আছে ঘৰত তাৰমানে ইয়াত আহা আৰু আমি এতিয়া গাড়ী আনিব যাওঁ গাড়ী লৈ মানে আমি যাই ৰাখোঁ একদম ভয়ানক পাগলাৰো এটা লিমিট থাকে কিন্তু এনেকুৱা পাগলা নাথাকে অৱস্থা বেয়া আৰু নেক্সট টাইম আপোনালোকে আহিব গৰখা মন্দিৰত আহি পেলাই আপোনালোকে এক্সপিৰিয়েঞ্চ লৈ যাব এতিয়া আমি গাড়ীৰ ওচৰত আহি পালোঁ এয়া চাই লওক গাড়ী যাই ৰাখোঁ আৰু গাড়ী যাই থাকোঁ মানে ঘৰে যাওঁ আৰু প্ৰশান্ত গ'ইং গাইজ আমি ডাইৰেক্ট এতিয়া বৰপেটা যাম বৰপেটা আৰু মানে কৃষ্ণাষ্টমী বুলি এইখিনি আৰু গাইজ ভিডিঅ'টো আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব গাইজ আৰু আগলৈকে কেনেকুৱা ৰ'ব তো মানে ভিডিঅ'ৰ এণ্ডিঙত এটা কথা ক'ব বিচাৰিছোঁ ইয়াক লৈ আহিছোঁ আমি ইয়াতে গৰখীয়া গোসাঁই থানৰ মন্দিৰত তো আহি মানে ইমান আপি চাইছে মানে मैं झूठ नहीं बोल रहा हूँ ये सच्चा बात है ই ডগৰি ভিডিঅ' কৰি আছে আৰু কেৰাকেৰি কৰি আপিও চাই আছে তো সেইকাৰণে মানে এইবাৰ মানে ই বৰপেটা সত্ৰত ভিডিঅ' নাবানো কিয় জানে নক ৰাইজ বৰপেটা সত্ৰত ভিডিঅ' বনালে যে আপিবিলাক চাব পাৰিব নাই সেইকাৰণে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছে কি বজ্জাতি ये सब झूठ बोल रहा है गाइस इसका मेंटल गया है सब झूठ চলো 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 আমি এতিয়া
গৈ থাকোঁ ঘৰত আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ আৰু ভিডিঅ'টো চাই লাইক কমেণ্ট কৰি দিব না কি কয় গাইছ এতিয়া যাই থাকোঁ ব্লগ